নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত কেইটামান আপডেট আছে, আপুনি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথম নিউজটো হ'ল শিখা শৰ্মাৰ ওপৰত। হয়তো আপোনালোকে গম পায় যে ছত্তীশগড়ৰ মাওবাদী আক্ৰমণত অসমৰ 2 বীৰ জোৱানসহ ভাৰতীয় 22জন CRPF জোৱান শ্বহীদ হৈছিল। আৰু শিখা শৰ্মাই সেই বীৰ শ্বহীদ জোৱানসকলৰ ওপৰত ফেচবুকত টুলুঙা মন্তব্য দিছিল। দৰমহালৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়, তেনেকৈ হলে বিদ্যুৎ পুষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম। আৰু এনেকৈ শ্বহীদক অপমান কৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু ৰিচেণ্টলি শিখা শৰ্মাৰ আপডেটটো হ'ল যে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱা আৰু কংকনা গোস্বামী ভৰদ্বাজে শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ, আৰু এই গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ঠিক কাম কৰিছে। আৰু আপোনালোকে যদি শিখা শৰ্মাৰ বিষয়ে বিতংক জানিব বিচাৰে, মই আৰ্টিকল আৰু ভিডিঅ'সমূহৰ লিংক ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাত গৈ চাব পাৰে। এতিয়া আহিছোঁ তাৰ নেক্সট আপডেটটোলৈ। যদি আপোনালোকে ডিম্পু বৰুৱাৰ লাষ্ট ব্লগটো চাইছে, গম পাইছে যে তেওঁ ক'ত আছে, আৰু নজনাসকলক জনাই দিওঁ যে তেওঁ আছে গুজৰাটত। ডিম্পু বৰুৱাৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ষ্টৰীৰ পৰা জানিব পৰা মতে ডিম্পু বৰুৱাৰ নেক্সট ব্লগটো হ'ব বিশ্বৰ সবাতোতকৈ ডাঙৰ ষ্টেচু অফ ইউনিটিৰ ওপৰত। আহকচোন তেওঁ শ্বেয়াৰ কৰা ষ্টৰীটো চাই লওঁ। গুড মৰ্ণিং দোস্ত, গৈ আছোঁ ষ্টেচু অফ ইউনিটি চাবলৈ। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ ষ্টেচু। এতিয়া 200 কিলোমিটাৰ যাব লাগিব। আপুনি 3-4 দিন পিছত ভিডিঅ' পাই যাব। দ্য বিগেষ্ট ষ্টেচু ইন দ্য ৱৰ্ল্ড। আজিৰ নেক্সট আপডেটটো হ'ল বিকাশ চেত্ৰীৰ ওপৰত। তেওঁ লাষ্ট ব্লগটোৰ পৰা জানিব পৰা গৈছে যে তেওঁ ৰাস্তাত গৈ থাকোঁতে দুজন মানুহে মাৰপিট আৰু কাজিয়া কৰি আছিল, আৰু তেওঁ সেই কাজিয়াৰ সন্মুখীন হৈছিল, য'ত নেকি তেওঁ সেই কাজিয়াখন ৰখাবলৈ চেষ্টা কৰিছিল। যদি আপোনালোকে সেই ব্লগটো চাব বিচাৰে, ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। ৰোড শ্বট লৈ আহিছে। নকৰব হ'ব দাদা, হ'ব। এনেকুৱা ধৰণৰ নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব।